এয়া মেইন গেটখন গোগামুখ মিচিং আগম কাবাঙৰ 24 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন। 28 মে'ৰ পৰা 30 মে'লৈকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা ৰত্নেশ্বৰ পাৰ্মে লতাত আজি মুকলি সভাত উপস্থিত থাকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত থাকি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত প্ৰৱৰ্তন হ'ব লগা মিচিং ভাষাৰ 11খনকৈ পাঠ্যপুথি উন্মোচন কৰে আৰু লগতে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত কম সময়ৰ ভিতৰতে মিচিং, ৰাভা, তিৱা জনগোষ্ঠীসমূহৰ নিজ মাতৃভাষাত শিক্ষাদান কৰিব পৰাকৈ প্ৰাক-প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰাৰ কথা উল্লেখ কৰে। আৰু লগতে সভাত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গাম, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙিয়াৰ লগতে বহুতো বিশিষ্ট ব্যক্তি। বিশ্ব শৰ্মা মহোদয় এয়া মৰু মিচিং কালুককিলা রিবি ককি বরুকসুনা মাগের তারুণ গেরলু sarge royang koke kesana sabu betulan apa dengan mager gerra apa guru roteka aku ngerelek pe apa ko bette berangama ayo ko pokona mager tarungan se yok sarak kamu sebab Allah roteka dengan sen aina lama babu bote kamna ngulu apa ngemel itu aku ngerelek pe Aku ngerelek pe apa ko bette pe Silo kalau mesra rorupa ini longe orang lalu dah malu boruk supaya nama dong opa kinggolok poinnerok alak koti for pre-primary teacher orang lalu kena raja pajak telah kesumat grade 1 to 2 apa nggak apa kau relak ke lalu sunam apa ke ayat sunam Bukit bukit sundung apa? Mana nggak sopa? Bukit sundung kan lalu balik dong. Orang awam apa? Dua orang dong apa? Aku berada apa? Selokta sopa bukit sunai. Orang asnang orang sen. Orang belakang sen kain orang. Aku berada apa kain sunai. Yang kedua, orang Mangasuna MP, orang Mangasuna MLA takam dan ko silap kebat saya ko polis sudah dah ko belum je semua di Mosara kebat ko. এক সুস্থ নাগৰিক হিচাপে প্ৰস্তুত কৰিব পাৰে কিন্তু মাতৃভাষাৰ শিক্ষাৰ সমান্তৰালভাৱে আমাৰ বৰ অসমীয়া জাতিৰ এক শক্তিশালী মাধ্যম অসমীয়া ভাষা আৰু জগত সভালৈ যোৱাৰ বাবে ইংৰাজী ভাষাৰ শিক্ষা গ্ৰহণ কৰাও আমাৰ বাবে অত্যন্ত প্ৰয়োজনীয় মিচিং সমাজক মই আহ্বান জনাম যে মাতৃভাষাৰ উত্তৰণৰ লগে লগে অসমীয়া আৰু ইংৰাজী ভাষাৰেও আমাৰ যুৱক যুৱতীসকলক শিক্ষিত কৰি আমি তুলিব লাগে যাতে অসম আৰু বিশ্ব আৰু ভাৰতৰ বুকুত সৃষ্টি হোৱা বহু ধৰণৰ সুবিধা আমাৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰিব পাৰে আমি কিছুদিনৰ পৰা আলোচনা কৰিছোঁ যে আমাৰ মিচিং অটোনমাস কাউন্সিলৰ স্থায়ী আমাৰ যি কাৰ্যালয় বা স্থায়ী ৰাজধানী বা স্থায়ী হেডকোৱাৰ্টাৰ নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা লোৱাৰ সময় আহি পৰিছে পৰমানন্দ চাইঙিয়া ডাঙৰীয়াই মোক জনাইছে যে ইতিমধ্যে মিচিং স্বায়ত্তশাসিত পৰিষদৰ হেডকোৱাৰ্টাৰ নিৰ্মাণৰ বাবে 270 বিঘা মাটি আবণ্টন কৰা হৈছে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে মিচিং অটোনমাস কাউন্সিলৰ হেডকোৱাৰ্টাৰ নিৰ্মাণৰ বাবে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিও আজিৰ সভাতে মই দাঙি ধৰিছোঁ আজি মিচিং আগম কাবাঙৰ
সোণালী জয়ন্তী সমাৰোহত যোগ দিয়াৰ আমাৰ সৌভাগ্য হ'ল আৰু এই সমাৰোহত যোগ দি মিচিং সমাজৰ বৰ্ণাঢ্য ইতিহাসক নমস্কাৰ আৰু প্ৰণাম জনোৱাৰো মোৰ এক সৌভাগ্য হ'ল। ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত মাতৃভাষাত নতুন শিক্ষানীতিৰ ৫ম মান শ্ৰেণীলৈ শিক্ষা দিয়াৰ বাবে প্ৰচেষ্টা চলাই আহিছে। আজিৰ সভাতে এই প্ৰচেষ্টাৰ অংশ হিচাপে প্ৰাক প্ৰাথমিক শিক্ষাত প্ৰৱৰ্তন কৰিবলগীয়া 11খন পাঠ্যপুথি মিচিং ভাষাত আমি শুভাৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰস্তুতি পৰ্ব সমাপ্তি হোৱাৰ লগে লগে অতি সোনকালে ৰাভা, তিৱা আৰু মিচিং ভাষাক আমি ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি ৫ম মান শ্ৰেণীলৈ শিক্ষাৰ মাধ্যম হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলাইছোঁ। মই বিশ্বাস কৰোঁ যে আমি এই প্ৰচেষ্টাত অতি সোনকালে সফল হ'ব পাৰিম। এয়া আছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষ্য। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।